মোক লগৰজনে সুধিলে, সি মানে পিংক ফ্লয়েড বহুত শুনে। তাৰপিছত ক'লে আপুনি কোনোবা এটা হয়তো ইণ্টাৰভিউত কৈছিলোঁ যে আপুনি পিংক ফ্লয়েড শুনিছিলোঁ এটা সময়ত। এতিয়া সি মোক ৰিচেণ্টলি শুনালে মোৰ এডিকশ্যন টাইপে হৈ গ'ল গানকেইটা। কিছুমান গান ইজ লাইক ট্ৰিপি মিউজিক আৰু চাইকেলিক ৰক কৰে এইটো, আৰু লিৰিক্সবিলাক বেলেগ ধৰণৰ, মিউজিকৰ গোটেই ফৰ্মেশ্যন বেলেগ গোটেই। চ' কলেজত থাকোঁতেতো বহুত বেছি শুনিছিলোঁ। এতিয়া মই গান শুনিবলৈ খুব কম টাইম পাওঁ, তথাপি গাড়ীত লং জাৰ্ণিত গ'লে মোৰ মানে ফেভৰেট লিষ্টত পিংক ফ্লয়েড থাকে আৰু পিংক ফ্লয়েড থাকে, ষ্টিং থাকে। ষ্টিং ইজ মাই মোৰ গডফাদাৰ বুলি কওঁ, বহুত ফ'ল' কৰিছোঁ। আৰু ষ্টিঙৰ পৰা বহুত বস্তু মই লৈছোঁ মোৰ গানত। গান চুৰি কৰা নাই, গান চুৰি নকৰোঁ মই, কিন্তু মিউজিকৰ কিছুমান বস্তু পেটাৰ্ণছ, ৰিদমছ, সেইবিলাক বস্তু ল'ব পাৰি, সেইবিলাক শিকিবলগীয়া বস্তু। চ' ষ্টিং ইজ অলৱেজ মাই ফেভৰেট। ষ্টিং ইজ 72 নাও। সেইদিনা মই বম্বেত আহিছিলে ষ্টিং, এই আমাৰ ফেষ্টিভেল আছিলে যে। চ' মই অকল এদিনৰ কাৰণে গৈছোঁ বম্বে, ষ্টিং চাইছোঁ, নেক্সট ডে ঘূৰি আহিছোঁ। এতিয়াও মানে এতিয়াও কি 72 years হাত কটা এনেকুৱা টি চাৰ্ট এটা পিন্ধিছে, বেছখন নিজে বজায় আৰু এতিয়াও মাচলছ 3 ঘণ্টা যোগা কৰে দেৰি। চ' এতিয়াও মানে এইবোৰ বাইচেপ চাইচেপ ওলাই থাকে মানে। চ' সেইবিলাক শিকিবলগীয়া বস্তু।